নেহা তুমি মোৰ লগত সদায় এনেকৈ থাকিবানে নে মোক এৰি আনৰ হৈ যাবাও এই কথাটোতে মোৰ ভয় লাগে জানা সেইবিলাক কপালৰ লিখন পিছত কি হয় দেখা যাব মানে তুমি কি ক'ব বিচাৰিছা মই একো বুজা নাই মানে মোৰ ঘৰত বিয়াৰ কথা আলোচনা কৰি আছে কি তুমি এইবোৰ কি কৈছা নেহা তুমি ধেমালি কৰা নাইতো প্লিজ তুমি এনেকুৱা নকৰিবা তোমাক নাপালে মই মৰি যাম মই ধেমালি কৰা নাইও বাস্তৱ মই যি কৈছোঁ সঁচাই কৈছোঁ তোমাৰ দৰে বেকাৰ ল'ৰা তাত মোৰ ঘৰৰ মানুহ বিয়া নিদিয়ে মই কিবা এটা কৰিমতো চাকৰি নাপালে ভাল বিজনেছ হ'লেও কৰিম তুমি কেইদিনমান ৰখা প্লিজ কেতিয়া কৰিবা তুমি আজি 2 বছৰ ধৰি তোমাৰ মুখৰ পৰা এই কথাষাৰ শুনি আহিছোঁ কেতিয়ালৈ কৰিলা জানো তুমি নুবুজা কিয় ভাল বিজনেছ এখন কৰিবলৈ হ'লে বহুত টকাৰ প্ৰয়োজন হয় আৰু ইমান টকা মোৰ লগত নাই এতিয়া মোৰ হাততো একো উপায় নাই মই মোৰ বাপাৰ কথা মানিবই লাগিব মই মোৰ বাপাক দুখ দি কেতিয়াও সুখত থাকিব নোৱাৰিম এই 5 বছৰ ধৰি তাৰমানে তুমি মোৰ লগত প্ৰেমৰ অভিনয় কৰি আছিলা তুমি যি ভাবা ভাবি থাকা মোৰ পাপাই মোৰ কাৰণে যিজন ল'ৰা চাইছে সেইজন ল'ৰা মোৰ পাপাৰ বন্ধুৰ ল'ৰা যদি এইখন বিয়া মই কেঞ্চেল কৰোঁ তেতিয়াহ'লে মোৰ পাপাই আত্মহত্যা কৰিব গতিকে মোৰ হাতত একো উপায় নাই বাস্তৱ তুমি যি ভাল দেখা তাকে কৰা ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যে তুমি চিৰজীৱন সুখত থাকা মই এতিয়া যাওঁ প্লিজ নেহা মোক বুজিবলৈ চেষ্টা কৰা প্লিজ অ' মাই গড দাদা নেহা তই ইয়াতে কি কৰি আছা দাদা নহয় মানে দাদা আৰে তই ইয়াত কি কৰি আছা মানে দাদা মই ভাল পাওঁ বল আজি তোক দি আছো নেহা নেহা সাগৰৰে নীলা তুমি যেন চিলা উৰাবলে মন মোৰ বুজি কেনো পোৱা বাস্তৱে এতিয়া এজন বেয়া ল'ৰালৈ ৰূপান্তৰ হ'ব সি কিছুমান নিৰ্দোষী মানুহক টকাৰ ধমকি দিয়ে আৰু যদি দিব নোৱাৰে সি হত্যা কৰি পেলায় টকাখিনি দিবি নে নিদিয়ক ক মই ইমান টকা দিব নোৱাৰো দাদা প্লিজ মোক যাবলৈ দিয়ক মই একো নকৰিব প্লিজ তোক যাবলৈ দিব লাগে Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no love and that's fine. Fuck local radio stations, I got more plays than all of these rappers. ৰাজ ৰবাচোন কলৈ যোৱা বাস্তৱ মই অলপ আলহী খাই আহোঁ ৰ'বা ৱাইফৰ লগত তুমি বিয়া পাতিলাই নেকি ৱাইফৰ লগত চিনাকি কৰি নিদিয়া নেকি তোমাক আকৌ লগে পোৱা নাই নহয় চিনাকি কৰি দিবলৈ বহুত কম সময়ৰ ভিতৰতে বিয়াখন হৈ গ'ল এতিয়া মই চিনাকি কৰি দিম এয়া মোৰ ৱাইফ তুমি মই এয়া মোৰ হাজবেণ্ড তোমালোক দুয়োৰে তাৰমানে আগৰ পৰা চিনাকি আছে এক মই ভাল পাইছিলোঁ কিন্তু মই নিজৰ কৰি ল'ব নোৱাৰিলোঁ এওঁৰ লগত বিয়া হয় মই বহুত সুখত আছোঁ এওঁ ডাঙৰ বিজনেছ কৰে তুমিতো সেই বেকাৰে বাহ 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 ঐ চানাবে কি বোলে ডাঙৰ বিজনেছ কৰে
তুমিতো নাজানা ই কি বিজনেছ কৰে চালা ই মোৰ লগত ড্ৰাগছৰ ব্যৱসায় কৰে চালা মোৰ গোলাম হয় ৰাজ এইবিলাক সঁচানে নেহা সঁচা কিন্তু মই এইটো কাম টকাৰ অভাৱত কৰিহে কৰিব লগা হৈছে বাস্তৱৰ লগত যিটো কাম কৰিছোঁ মই তোমাক সুখত ৰাখিবলৈ কৰিছোঁ মোৰ জীৱনটোত সুখ নাপালোৱে বিয়া হোৱাৰ আগতেও নাপালোঁ আৰু বিয়া হোৱাৰ পিছতো নাপালোঁ নেহা তুমি টেনশ্যন ল'ব নালাগে ৰাজ এতিয়াও সময় আছে তুমি এই 2 নম্বৰী বিজনেছবোৰ বাদ দি ভাল বিজনেছ এটা কৰা আৰু নেহা সুখত ৰাখা তাই সুখত থকাটোৱে মই বিচাৰোঁ নিশ্চয় মই ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া যাবাতে তোমালোকে ৰাজে এতিয়া নিজাকৈ বিজনেছ আৰম্ভ কৰিছে আৰু তাৰ পত্নী নেহাৰ লগত বহুত সুখেৰে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছে হাই ফ্ৰেণ্ডছ ভিডিঅ'টো চাই নিশ্চয় ভালে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কাষত থকা ঘণ্টাটো নিশ্চয় দবাই দিব জয় অসম লাভ ইউ বাম মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় অসম